मनोज कलिता सर प्लीज যথেষ্ট প্ৰতিভাৱান অভিনেত্ৰী আমাৰ মৰমৰ অভিনেত্ৰী টিভি খুলিলে আমি দেখা পাওঁ কি নাম আমাৰ তালুকদাৰ ছাৰক অনুৰোধ জনাইছো গোপীশ তালুকদাৰ ছাৰ এতিয়া মই আৰু বেলেগ ক'বলগীয়া নাই তেওঁলোকক মাইক্ৰফোন আগবঢ়াই দিছো কি খবৰ কিমান ভাল বহুত আমাৰ পিছে ভাল তেতিয়াহে হ'ব যেতিয়া তোমালোকে চিনেমাখন চাবলৈ যাবা এই ছবিখনৰ শ্বুটিঙৰ কথা ইতিমধ্যে ক'লে মোৰ সোমাই আহোঁতে সেই সময়খিনি মনত পৰি আছে এই যে আগত আছে একেবাৰে ফাৰ্ষ্ট দ্বিতীয় বা তৃতীয় শ্ৰেণীৰ হ'ব এতিয়া তেতিয়া ইহঁত প্ৰথম শ্ৰেণীত আছিল আজিৰ পৰা 2 বছৰ আগত নৱেম্বৰ মাহত আমি যেতিয়া শ্বুটিং কৰিছোঁ আৰু তাতে আকৌ তোমালোকৰ শৈলেশ ছাৰেও এক্টিং কৰিছে আৰু মই যেতিয়া ইয়াত কৈছিলোঁ যে পাঠশালাৰ মানুহখিনি ইমান সংস্কৃতিবান ইমান ভাল মই বহুত ঠাইত শ্বুটিং কৰি ফুৰিছোঁ কিন্তু এনেকুৱা মই ইয়াৰে নিচিনা মানুহ মই দেখা নাছিলোঁ পাঠশালাৰ মানুহখিনিয়ে শিল্পীক কেনেকৈ আদৰ কৰিব লাগে কেনেকৈ সন্মান দিব লাগে জানে কেতিয়া সবে জানে আজি ঘৰলৈ একো নাই ন আমি ইয়াতে শ্বুটিং কৰিছিলোঁ হয়নে নাই তোমালোকে চবে ওলাইছিলে নাই মই একো নকওঁ এতিয়া অমৃতা দা দিগন্ত দা আৰু